ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু কাইলৈ বিহুৰ শুভেচ্ছা। আজিয়ে মই মানে উৰুকাৰ দিনাই আপোনালোকক সকলোলৈকে দিলোঁ। আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোলৈকে থাকিল দেই। আজি আপোনালোকে চাগে সকলোৱে ব্যস্ত হৈ আছে, বিভিন্ন ধৰণৰ পিঠা পনাও বনাইছে আৰু ৰাতি ভোজৰ কাৰণেও বিভিন্ন ধৰণৰ বস্তু মানে আয়োজন কৰিছে খাবৰ কাৰণে, মানে ভোজ খাবৰ কাৰণে। আৰু ময়ো অলপ চলপকৈ কৰিছোঁ, কি কৰিছোঁ বাৰু তেতিয়াহ'লে আপোনালোকক মই অলপ দেখাই যাওঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক দেই। ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক আমাৰ ঘৰৰ পুখুৰীটোত উৰুকাৰ দিনা জাল মৰা দৃশ্যটো অলপ দেখাই লৈছোঁ। মাছ যথেষ্টখিনিয়ে মানে উঠাইছিলে, আমি সকলোখিনি ঘৰলৈ ৰখা নাই, আকৌ পুনৰ পুখুৰীটোত মেলিও দিলোঁ। এই ডাঙৰ মাছটো ৰাখিলোঁ আৰু অলপমান মাছ ৰাখিলোঁ, কাৰণ ধৰা মানুহকেইজনকো আমি পিছত অলপকৈ বিলাই দিছিলোঁ। এয়া চাওক চন্দা মাছবোৰ কিমানখিনি ডাঙৰ হৈ আহিছে। আমাৰ পুখুৰীৰ মাছ, মাঘৰ বিহুৰ ভোজ না হৈ যাব। এইখিনি পানীখিনি হেৰি কৰি লয়, ইমানখিনি মাছ কেলে ধৰিলা? এইবোৰ হেৰি গড়বোৰ আছে নে? এয়া নিমকি বনাব লৈছোঁ বিহুৰ কাৰণে। কালজিৰা দিছোঁ, নিমখ দিছোঁ আৰু অকণমান বেকিং পাউডাৰ দিছোঁ, তাৰপৰা ৰিফাইন দিম। নিমকি খুৰমা দুইটাই হ'ব ইয়াৰ পৰা। ৰিফাইনটো আচলতে নিমকি খুৰমাত মানে নিমকিটোততো ৰিফাইনটো অকণমান বেছিকৈ দিব লাগে, নিমকি মানে বনাবৰ কাৰণে মাৰোঁতে। দুপৰীয়া ভাত বনোৱাৰ মাজে মাজে মই বিহুৰ কাৰণে নিমকি বনাবলৈ এয়া ময়দা মাৰিছোঁ, আকৌ ঘিলা পিঠাৰ কাৰণে মানে পিঠাগুড়ি গুলিও থৈছোঁ, পিঠা ভাজিবলৈ ল'ম এতিয়া। অলপ ভাতো বনাইছোঁ, মানে এইবিলাক কামো কৰি আছোঁ। কালি অকল মানে ৰাতি লাড়ু বনালোঁ আৰু কেক বনালোঁ, বিশেষ একো বনোৱা নহ'লে। উৰুকাৰ দিনা আচলতে বেছিকৈ কামবিলাক কৰা হয়। এয়া মাছ ভাজিছোঁ দুপৰীয়া সাজৰ কাৰণে। পুখুৰী মাছ ধৰিলে যে প্ৰথমে দিনতে খাই লৈছোঁ, সেইকাৰণে মাছ। ঘিলা পিঠা ভাজিছোঁ আৰু এয়া ছোৱালীজনীয়ে ভাজিবলৈ পাইছোঁ, তাই খাবলৈ ল'লেই। আপোনালোকে এইটো পিঠা কি বুলি কয় বাৰু? তেল পিঠা বুলি কয়নে? মানে আমি ঘিলা পিঠা বুলি কওঁ, বহুতে বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নাম কয় যে। আমি এনেকুৱা পিঠাটো ঘিলা পিঠা বুলিয়ে কওঁ, যিটো গুড় আৰু চাউলৰ দি পেলাই বনোৱা হয় যে। অকল কথাই কৈ থাকে, এইটো কৰা সেইটো কৰা সেইটো কৰা। কি কৈছা দেউতা? এই মায়ে খুৰমা কাটিব লগালে নহয়। মোৰ কাম ইফালে বেলেগ আছিলে, মোৰ কাম নেদেখেতো, নেদেখাৰ কাৰণে বোলে ইয়াত খুৰমা কাটা। বিহু এনেই পাৰ হ'ব নি আৰু? বিহু চবেই কৰি মেলিহে খাব লাগে, সেইকাৰণে কৰি দিছোঁ, উপায় নাই। নিমকি নিমকি কাটি থোৱা আছে, সেইবোৰ বাৰু মায়ে কাটিলে। সেইখিনি মোক অলপ দিছে, মোৰ ঘৰত থকা ল'ৰাটোৱে দিছে, উখোৱা চাউল দিছে আজি খাবলৈ। মাঘৰ বিহু ভোজ খাবলৈ উখোৱা চাউল দিছে। চাউলকেইটা অকণমান জাৰিব লাগিব, তুঁহ আছে খালি। আৰু এয়া দিছে চব ঘৰত খুন্দা চিৰা। আমিতো চিৰা কিনিহে কিনি আনিলোঁ বাৰু। এয়া চব ঘৰত খুন্দা চিৰা দিছে আৰু কাঠ আলু দিছে তাৰ বাৰী। আপোনালোকক দেখাই দিছোঁ, মানে বহুত দিনৰ মূৰত ঘৰৰ উখোৱা চাউলৰ ভাত খাম। নাই আজি মই মাংসৰ বেলেগ মাংস ড্ৰাই ফ্ৰাই কৰিম, ধুনীয়া কেপচিকাম দি। মাছৰ নেকি? মাছৰ বেলেগ আঞ্জা হ'ব, মাছৰ এটা বেলেগ আঞ্জা হ'ব আৰু এইটো ভিডিঅ'ত আপোনালোকে আমাৰ মাক দেখা নাপাব, মানে মা একেলগে বহি খোৱা নাই। মায়ে আমিষ নাখায় যে, সেইকাৰণে মাক প্ৰথমেই সদায় দি লওঁ আৰু গৰমে গৰমে মাক দিব লাগে, নহ'লে খাবলৈ অসুবিধা পায়। ভোজৰ মাছ কাটিলে দেই আমাৰ ৰাতি ভোজৰ কাৰণে। ভাত খোৱাৰ পিছত মই ভিতৰতে ঘিলা পিঠাখিনি বনাই থকাৰ কাৰণে এওঁ বাহিৰতে এইটো বনাই লোৱা চৌকাত নিমকি ভাজিছে। চৌকা আমি এনেকৈ বনাই লৈছোঁ এইবাৰ। গেছ বচাইছোঁ। গেছ বচোৱাটো বচোৱাই, আমি মানে দাঙি নিব পৰা চৌকা বনাইছোঁ, চেণ্ডেল লাগি আছে চৌকাত। এয়া নিমকি ৰেডি হৈছে আৰু। নিমকি ভাজিছে, এয়া হৈছে।
এয়া খুৰমা ভজা হৈছে। এই ৰাতিপুৱাৰ পৰা মানে এটা এটা কৰিয়ে আছোঁ, শেষেই নহৈছেগৈ। ভাত খোৱাৰ আগত পিঠা ভাজিবলৈ ল'লোঁ, সেইকেইটা খাই শেষ কৰিলে। আকৌ এতিয়া ভাত খাই উঠি ভাজিছোঁ, গধূলি হ'বৰে হ'ল। ইফালে ৰাতি ভোজৰ আয়োজন আছেই, ভাগৰ লাগিলেই এতিয়াই। এইটো বেঙেনা পোৰা, এই আলু পোৰা হৈ গৈছে আমাৰ। এতিয়া আৰু বাকলি গুচাই তাক পিটিকা কৰিব লাগিব। এনেকৈ বিহু খাব লাগে ন। উৰুকাৰ ভোজৰ কাৰণে মই মাংস ড্ৰাই ফ্ৰাই কৰিম, তাৰ কাৰণে দি দিছোঁ মানে ইয়াত কিখিনি বস্তু দি মানে মেৰিনেট কৰিম সেইখিনি আপোনালোকক কৈ দিছোঁ। হালধি, জলকীয়া গুড়ি, নিমখ, গৰম মছলা, জিৰা ধনিয়া গুড়ি আৰু আদা নহৰু ধনিয়াৰ পেষ্ট, তাৰ পিঁয়াজ ভজা আৰু দৈ, এইখিনি দি এতিয়া সানি পেলাই মই আধা ঘণ্টামান ৰাখি দিম। তাৰপিছত আকৌ এইখিনি মানে কেপচিকামৰ লগত আজি ড্ৰাই ফ্ৰাই হ'ব, সেইখিনি মই পিছত আপোনালোকক এবাৰ দেখাই দিম বাৰু। মাংসখিনি মই তেল নিদিয়াকৈ খালি মানে শুকান কেৰাহীখনতে কেৰাহী গৰম হোৱাৰ পিছত এনেকৈ দি দিছোঁ মেৰিনেট কৰা মাংসখিনি, আৰু এনেদৰে অকণমান লৰাই লৰাই ভাজি ল'ম। ভজাৰ পিছত বাকী মানে যিখিনি দিম সেইখিনি আপোনালোকক আকৌ দেখাই দিম। মাংসখিনি মই নঢকাকৈ এনেদৰে 15 মিনিটমান সময় ভাজি ল'লোঁ। তাৰ যিখিনি মই মেৰিনেট কৰা মানে মছলা আছিলে তাৰে এনেকৈ ধৰণৰ মানে হেৰি হৈ গৈছে, গ্ৰেভি টাইপৰ হৈ গৈছে। আৰু এইখিনি মই মেৰিনেট কৰা মানে গামলাটোত অকণমান পানী দি এতিয়া ইয়াত দি দিওঁ আৰু ঢাক মাৰি মই ভাপতে মানে সিজিবলৈ দিম। এইখিনি কেপচিকাম কাটি লৈছোঁ আৰু পিঁয়াজ লৈ লৈছোঁ আৰু অকণমান আদা কুটা লৈ লৈছোঁ। এয়া পেন গৰম কৰি লৈছোঁ, তেলো দি দিছোঁ, ৰিফাইন তেল দি দিছোঁ। আদা দি দিছোঁ, আদাকণে আৰু পিঁয়াজকণে অলপ ভাজি লওঁ। কেপচিকামখিনিও দি দিছোঁ। অকণমান নিমখ দি দিছোঁ। আৰু অকণমান নৰসিংহ পাত আৰু কুটা জলকীয়া দি দিছোঁ। এইকেইটা আচলতে প্ৰথমেই দিব লাগিছিলে, মই ইফালে থওঁতে থাকিয়ে গ'ল, এতিয়াই দি দিছোঁ। আৰু বেছি নাভাজোঁ, অকণমান আৰু ভাজি পেলাই এইখিনি হৈ যাব। এতিয়া ইয়াতে অকণমান চয়া চচ দি দিছোঁ। দুচামুচমান হ'ব, মই বটলেদি দিছোঁ, চামুচ ব্যৱহাৰ নকৰিলোৱেই। আৰু অকণমান টমেটো কেটচাপ দি দিছোঁ। এয়া মোৰ ভজা হৈ গ'ল কেপচিকাম পিঁয়াজৰ, ইমানটো জোখত এতিয়া ৰাখি দিম। এয়া মোৰ মাংস সিজি গ'ল, এয়া এনেধৰণে ৰাখিছোঁ। আৰু এইখিনি বস্তু এতিয়া মই ইয়াত ঢালি দিম। ঢালি বেছি সময় নাৰাখোঁ, 2-3 মিনিট মানে ভালকৈ লৰাই 2-3 মিনিট ৰাখিয়ে মই এইটো অফ কৰি দিম। আৰু মানে গেছ অফ কৰি দিম, আমাৰ মাংস ড্ৰাই ফ্ৰাই হৈ যাব। এইখিনি এতিয়া ভালকৈ মিলাই দিছোঁ। এনেকৈ 2-3 মিনিটে ৰাখিম, বেছি নাৰাখোঁ। মাংস ৰেচিপিটো আপোনালোককতো দেখালোৱে থুলমূলকৈ। এতিয়া লৈছোঁ মাছৰ আঞ্জা বনাবলৈ। মাছৰ আঞ্জাৰ কাৰণে মই লৈছোঁ লফা শাক, কুটি লৈছোঁ এনেকৈ, বিলাহী আৰু কাঠআলু। লফা শাক, কাঠআলু, বিলাহী দি পেলাই মাছৰ আঞ্জা বনাম। তেল গৰম কৰি লৈছোঁ কেৰাহীত, মিঠি দি দিছোঁ কেইটামান। মিঠি ফুটি আহিলে অকণমান পিঁয়াজ দি দিছোঁ। মাংসৰ কাৰণে আদা নহৰু ধনিয়া যে পেষ্টটো বনাইছিলোঁ তাৰে অলপ ৰাখি দিছোঁ, সেইখিনি ইয়াতে দি দিছোঁ। মাছৰ কাৰণেও দি দিছোঁ, একেলগেই বনাই লৈছিলোঁ মই। এইখিনি অকণমান ভালকৈ ভাজি লওঁ।
এইখিনি ভালকৈ ভজা হৈয়ে গ'ল, বিলাহীখিনি দি দিছোঁ। এয়া বিলাহী মোৰ সিজি আহিলে, ইয়াতে মই নিমখ হালধি আৰু অকণমান পানী দি দিলোঁ। আপোনালোকক এইটো বস্তু দেখুৱাই নহ'লে মানে অলপ অলপকৈ দেখাব বিচাৰিছোঁ। আৰু এতিয়া দি দিওঁ কাঠ আলু আৰু লফা শাক। এইখিনি ভালদৰে ভাজি সিজিবলৈ দি দিওঁ। আজি উৰুকাৰ ভোজৰ আয়োজন, এয়া চিকেন ড্ৰাই ফ্ৰাই, কাঠ আলু লফা শাকৰ মাছৰ জোল বিলাহী দিয়া, আৰু এয়া মাছ ভজা। এইফালে আছে ফুলকবি কেপচিকাম আলুৰ ভাজি, তাৰপিছত বেঙেনা পিটিকা, মাছৰ পেটু ভজা, আৰু এয়া ওলকবি দিয়া দাইল। আমি এতিয়া সকলো খাবলৈ বহি লওঁ আৰু আপোনালোকক পিছত লগ পাই আছোঁ। আপোনালোকে মানে আজি ভোজত কি কি বনাইছে কমেণ্ট কৰি মোক জনাব দেই। মই এয়া এইখিনি বনাইছোঁ আৰু লৰালৰিকৈ। আমাৰ 10টাত খোৱা নিয়ম মানে সকলোকে 10টা বজাত লাগে আৰু। মই নিজে কি কি ল'লোঁ চাই লৈছোঁ আগতে। বিহুৰ দিনা ৰাতিপুৱা এয়া ল'ৰা দুটা লৈ পেলাই দেউতাকে মেজি জ্বলাবলৈ সাজু হৈছে। এনেদৰে জুমুঠিও জ্বলাই লয় আমাৰ। এনেদৰে জুমুঠি জ্বলাই 3 পাক প্ৰদক্ষিণ কৰি পেলাই মেজি জ্বলায়। মাঘমহীয়া মেজি কেঁচা পকা ৰংকিনীয়া অগ্নি প্ৰজ্বলিত হৰি বোল জয় ৰাম বোল মাঘমহীয়া মেজি কেঁচাই পকাই আমাৰ মেজি জ্বলিল দেই। এনেকৈ আহি গ'লে মেজি শেকাৰ পিছত আমি সকলোৱে মানে মেজিৰ ওচৰত বহি লৈ মাহ প্ৰসাদৰ লগতে যিখিনি বস্তু বিহু বুলি বনাওঁ সকলোখিনি এনেদৰে দিওঁ। তামোল পাণ দিওঁ, আম পাত মানে আমৰ আগ দিওঁ, পানী দিওঁ, সকলোখিনি দি দিওঁ। দি পেলাই সেৱা লওঁ আৰু তাৰপিছতে আমি সকলোৱে জলপান খাবলৈ বহোঁগৈ। মেজি প্ৰসাদ খাইছোঁ আৰু এয়া মাহ গোট কৰা। আপোনালোকে মাহ গোট কৰা খাই নাখায় জানো? আমাৰ মাহ গোট কৰা খোৱা নিয়ম আছে, সেইকাৰণে মাহ গোট কৰা খাইছোঁ। আৰু এয়া কাঠ আলু, বৰা চাউল মাটি দাইল এনেকৈ শুকানে ভাজিলে মাহ গোট কৰা বুলি কয়। আৰু কাঠ আলু ইয়াত পুৰা মেজি জুইত পুৰি কাঠ আলু খাব লাগে। বিহু জলপান সজাই লৈছোঁ, এতিয়া আমি সকলোৱে বহি খাম। ইয়াত ক্ৰীম আৰু দৈ দিব লাগে। দৈ লোৱা, তুমি খোৱা। আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা থাকিল দেই।
আমাৰ পৰিয়ালৰ ফালৰ পৰা থাকিল আৰু আমি এতিয়া সকলোৱে জলপান খাই লওঁ। আপোনালোকৰ বিহু আজি কেনেদৰে গ'ল মোক কমেণ্ট কৰি জনাবচোন দেই। আমাৰ ঠিকে ঠাকে গ'ল, অকণমান মই ফুৰিও আহিলোগৈ। আৰু এইটো জেব্ৰা কেক বনাইছিলোঁ, বিহু বুলিয়ে বনাইছোঁ। এতিয়া সন্ধিয়াই চাহ খাওঁ, সকলোকে দিলোঁ চাহ। ভাবিলোঁ ভিডিঅ'টোতো মই শেষ কৰিলোঁ বুলি আপোনালোকক নকলোৱে। আৰু যেনেদৰে মই ভিডিঅ'টো আজি শেষ কৰিছোঁ, কালিৰে আজিয়ে মিলাই আপোনালোকক মই ভিডিঅ'টো দিম। ভাল লাগিলে আপোনালোকে সম্পূৰ্ণৰূপে চাব। আৰু যদি মানে আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব।